হাই ফ্ৰেণ্ডছ, মই পাৰ্থ। আজি আপোনালোকৰ হোৱাটছএপটোৰ ওপৰত কিছু কথা ক'ব আহিছোঁ। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক ভিডিঅ'টো যদি ভাল লাগে, আৰু বেল আইকনটো প্লিজ প্ৰেছ কৰক। আজিকালি সকলোৰে মোবাইলত হোৱাটছএপ থাকে, আৰু হোৱাটছএপটো আমাৰ খুব প্ৰয়োজনীয়, ইম্পৰ্টেণ্ট হয়। আৰু হোৱাটছএপটোত বহুত ইম্পৰ্টেণ্ট বস্তু সোমাই থাকে, আমাৰ ফ্ৰেণ্ডছৰ কথাই হওক বা নিজৰ বহুত পাৰ্চনেল ডকুমেণ্টছ সোমাই থাকে, যিটো আমি বেলেগৰ লগত শ্বেয়াৰ কৰিব নিবিচাৰোঁ বা বেলেগক দেখাব ইচ্ছা নকৰোঁ। কিন্তু কেতিয়াবা এনেকুৱা হয়, মই বা আপুনি নজনাকৈ বেলেগ কোনোবাই হোৱাটছএপটো ইউজ কৰিছে আৰু পাৰ্চনেল বস্তুবোৰ চাইছে। চ' মই এতিয়া এইটো ট্ৰিক্স ক'ব গৈ আছোঁ যে আমাৰ হোৱাটছএপটো বেলেগে কেনেকৈ চাব নোৱাৰে। এয়া দেখুৱাই আছোঁ। এয়া দেখিছে, মোৰ হোৱাটছএপটো আনন'ন আহি আছে। ষ্টেটাছ অ'পেন হোৱা নাই, কলছ অ'পেন হোৱা নাই বা ছেটিংছ অ'পেন হোৱা নাই। কিন্তু কাৰণ এতিয়া দেখিছে, মানে এতিয়া বেলেগে কোনো মোৰ হোৱাটছএপটো ইউজ কৰিব নোৱাৰে, কেৱল মই পাৰিম। মই কেনেকৈ পাৰিম দেখুৱাই আছোঁ আপোনালোকক। মেছেজ চিম্বলটো দেখিছে, ইয়াত 3 টাইমছ ক্লিক কৰক। পাছৱৰ্ড আহিছে, পাছৱৰ্ড ক্লিক কৰিছোঁ। এতিয়া মোৰ হোৱাটছএপটো অ'পেন হৈছে। মানে মোৰ হোৱাটছএপটো কেৱল মইহে ইউজ কৰিব পাৰিম। চ' ভিডিঅ'টো শেষলৈকে চাওক। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, যাতে পিছলৈকে আৰু এনেকুৱা ভাল ভাল ভিডিঅ' দিব পাৰোঁ। আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক, আৰু বেল আইকনটো প্লিজ প্ৰেছ কৰক। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়া আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ মোৰ হোৱাটছএপটো বেলেগে অ'পেন কৰিব নোৱাৰে। এটা এপছ আছে, নামটো হৈছে হোৱাটছলক বুলি। এইটো আপুনি ডাউনলোড কৰিব, ডিছক্ৰিপশ্যনত মোৰ লিংকটো দি দিছোঁ। এইটো অ'পেন কৰিব। মোৰ যিহেতু ডাউনলোড কৰা আছে, চ' আপোনালোকে ডাউনলোড কৰিব। ইয়াত একদম ওপৰত দেখিছে হোৱাটছলক, এইটো এনেবল কৰিব। তাৰপিছত দেখা পাইছে ফেক হোৱাটছএপ, এইটো এনেবল কৰিব। এইটো এনেবল কৰাৰ পিছত অ'কে কৰিব। আৰু আপুনি যি বিচাৰে নিজৰ ইচ্ছা, যদি পাছৱৰ্ড দিব বিচাৰে পাছৱৰ্ড দিব, যদি পেটাৰ্ণ লক বিচাৰে পেটাৰ্ণ লক দিব। মই যিহেতু পাছৱৰ্ড দিছোঁ, সেইটো আপোনাৰ ইচ্ছা। এতিয়া আপোনাৰ হোৱাটছএপটো চাওক, আনন'ন দেখাই আছে। আপুনি মেছেজ চিম্বলটো 3 টাইমছ ক্লিক কৰক। পাছৱৰ্ড আহিছে, পাছৱৰ্ড ক্লিক কৰিছোঁ। এতিয়া আপোনাৰ হোৱাটছএপটো অ'পেন হৈছে। চ' আপোনাৰ হোৱাটছএপটো আপোনাৰ বাহিৰে বেলেগ কোনো ইউজ কৰিব নোৱাৰে। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এণ্ড বেল আইকনটো প্লিজ প্ৰেছ কৰিব। থেংক ইউ ফৰ ৱাটছিং।